Hey guys, welcome back to my channel. আজি মই এটা বিশেষ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই বনাবলৈ গৈ আছোঁ অসমৰ আৰু অসমীয়া মানুহৰ এটা ফেমাছ ৰেচিপি আৰু সেইটো হৈছে পুৰা বিলাহীৰ পিটিকা। আৰু ইয়াক চাটনি হিচাপে খাব পাৰি আৰু দুটা হিচাপে খায়ে ভাল লাগে, চাটনি হিচাপে ভাল লাগে, পিটিকা হিচাপে ভাল লাগে আৰু বনাবলৈ হয় খুব ইজি, 5 মিনিটত হৈ যায়। তেন্তে বলক চাওঁ কেনেকৈ বনাব পাৰি আৰু দেৰি নকৰি ভিডিঅ'টো কৰি দিওঁ আৰম্ভ। পিটিকাখিনি বনাবলৈ মই লৈছোঁ 8টামান জলকীয়া, 8 কোমান নহৰুৰ টুকুৰা, এটা সৰু চাইজৰ আদাৰ টুকুৰা আৰু সৰু চাইজৰ পিঁয়াজ এটা। গোটেইখিনি 1 মিনিটমান এতিয়া ফ্ৰাই কৰিম অলপমান তেলত। তেল একদম নামমাত্ৰহে দিছোঁ। বস্তুখিনি ব্ৰাউন হোৱাৰ লগে লগে উঠাই দিম। পিঁয়াজখিনি ব্ৰাউন হৈছে আৰু আদাখিনি নহৰুখিনি সেইখিনি উঠাই দিছোঁ আৰু জলকীয়াখিনি অলপ ব্ৰাউন হ'বলৈ বাকী আছে, সেইকাৰণে অলপ থাকিব দিছোঁ। এতিয়া গোটেইখিনি হৈ গৈছে, গোটেইখিনি উঠাই ল'ম। এতিয়া গোটেইখিনি মিক্সিত পেষ্ট কৰি ল'ম। গোটেইখিনি মিক্সিত পেষ্ট কৰা হৈ গ'ল। এতিয়া বিলাহীকেইটা পুৰি ল'ম। পুৰিবৰ কাৰণে এখন জালনা দি লৈছোঁ ওপৰত। বিলাহীকেইটা পুৰিম এতিয়া ভালকৈ, গোটেই দুটা চাইডে চব পিনে। গোটেইকেইটা চাইড ভালকৈ সিজাই ল'ম। বিলাহীকেইটা অলমষ্ট হৈ গৈছে, এতিয়া নমাই দিম। এইকেইটা আমাৰ বিলাহীকেইটাৰ পৰা এতিয়া বাকলিখিনি ভালকৈ এৰাই ল'ম। গোটেই বাকলিখিনি ভালকৈ গুচাই ল'ম এনেকৈ। এতিয়া বিলাহীখিনিত আমি পেষ্টখিনি মিক্স কৰি ল'ম। এতিয়া ইয়াতে এড কৰিম নিমখ, অইল। বিলাহীটো ভালকৈ মেছ কৰি দিম এতিয়া। ভালকৈ গোটেইখিনি সানি ল'ম এতিয়া। এইটো আমাৰ পিটিকা প্লাছ চাটনি, এইটো ৰেডি হৈ গ'ল। বেছিকৈ সানিলে এইটো চাটনিৰ দৰে হ'ব আৰু কমকৈ সানিলে এইটো পিটিকাৰ দৰে হ'ব। ভিডিঅ'টো চাবৰ বাবে সকলোকে ধন্যবাদ। আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।